নমস্কাৰ আজি মই আপোনালোকলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত থাকিব কিছুমান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো হৈছে কোন চনত গান্ধীজীয়ে অসহযোগ আন্দোলনৰ সূত্ৰপাত কৰিছিল অৰ্থাৎ নন কৰ্পোৰেচন মুভমেণ্ট কোন চনত গান্ধীজীয়ে কৰিছিল 1920 চনত অৰ্থাৎ 1920 ইয়াৰ পিছৰ প্ৰশ্ন হৈছে সাইমন কমিশ্যন কোন চনত ভাৰতলৈ আহিছিল সাইমন কমিশ্যন ভাৰতলৈ আহিছিল 1928 চনত অৰ্থাৎ 1928ত সাইমন কমিশ্যন ভাৰতলৈ আহিছিল ইয়াৰ পিছৰ প্ৰশ্ন কোনটো ঘটনাৰ পিছত গান্ধীজীয়ে অসহযোগ আন্দোলন উঠাই লৈছিল অৰ্থাৎ নন কৰ্পোৰেচন মুভমেণ্ট গান্ধীজীয়ে উঠাই লৈছিল কোনটো ঘটনাৰ পিছত উত্তৰটো হৈছে চৌৰি চৌৰা ঘটনাৰ পিছত গান্ধীজীয়ে উঠাই লৈছিল ইয়াৰ পিছৰ প্ৰশ্ন হৈছে আইন অমান্য আন্দোলন কোন চনত গান্ধীজীয়ে আৰম্ভ কৰিছিল উত্তৰ হৈছে 1930 চনত অৰ্থাৎ 1930ত ইয়াৰ পিছত ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল অৰ্থাৎ ভাৰত ত্যাগ আন্দোলন গান্ধীজীয়ে কোন চনত আৰম্ভ কৰিছিল 1942ত 1942 ইয়াৰ পিছৰ প্ৰশ্ন হৈছে ব্ৰিটিছ শাসনকালৰ শেষৰজন ভাইচৰয়ৰ নাম কি আছিল অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ সময়ৰ ঠিক কেইদিনমানৰ আগত এইজন ভাইচৰয় ভাৰতলৈ আহিছিল উত্তৰটো হৈছে লৰ্ড মাউণ্ট বেটেন শেষৰজন ভাইচৰয় ইয়াৰ পিছৰ প্ৰশ্ন কোন চনত পাকিস্তানক এক বেলেগ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ পৰা পৃথক কৰা হৈছিল উত্তৰটো হৈছে 14 আগষ্ট 1947 চনত ইয়াৰ পিছৰ প্ৰশ্ন বংগ বিভাজন বেংগল পাৰ্টিশ্যন যেতিয়া আমাৰ হৈছিলে এই বংগ বিভাজন হোৱাৰ পিছত পুনৰ আকৌ বংগ একত্ৰিত কৰা হৈছিলে আমাৰ ভাৰতবৰ্ষত যথেষ্ট এটা বিৰাট এটা সাংঘাতিক ধৰণৰ আন্দোলন হৈছিল বংগ বিভাজন কৰাৰ কাৰণে এটা ব্ৰিটিছ চৰকাৰে বাধ্য হৈছিলে পুনৰ বংগ একত্ৰিত কৰাৰ কাৰণে গতিকে কোন চনত কৰিছিলে 1911 চনত 1911ত ইয়াৰ পিছৰ প্ৰশ্ন হৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কোন ঠাইত হৈছিল অৰ্থাৎ কোন ঠাইত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিল অমৃতসৰ পাঞ্জাৱত আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই আছে আৰু যদি ভিডিঅ'টো মোৰ ভাল পাইছে বা আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাবলৈ পাহৰি নাযাব ইয়াৰ পিছৰ প্ৰশ্ন হৈছে কোন চনত গান্ধীজীয়ে দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল উত্তৰটো হৈছে 1930 চনত 1930ত ইয়াৰ পিছৰ প্ৰশ্ন গান্ধীজীয়ে কোন ঠাইৰ পৰা কোন ঠাইলৈ দাণ্ডী যাত্ৰা কৰিছিল উত্তৰটো হৈছে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডী নামৰ ঠাইলৈ অৰ্থাৎ দুইখনেই গুজৰাটত আছে মনত ৰাখিব সবৰমতী আশ্ৰমৰ পৰা দাণ্ডী নামৰ ঠাইলৈ ইয়াৰ পিছৰ প্ৰশ্ন লৰ্ড মাউণ্ট বেটেন কোন চনত ভাৰতলৈ আহিছিল মই আগতে কৈছিলোঁ যে লৰ্ড মাউণ্ট বেটেন হৈছে শেষৰজন ভাইচৰয় কোন চনত আহিছিল ভাৰতলৈ 22 মাৰ্চ 1947 অৰ্থাৎ 1947 চনৰ 22 মাৰ্চত লৰ্ড মাউণ্ট বেটেন ভাৰতলৈ আহিছিল ট্ৰাইষ্ট উইথ ডেষ্টিনি নামৰ বিখ্যাত ভাষণটো কোনে দিছিল আমাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে এই ভাষণটো দিছিল ট্ৰাইষ্ট উইথ ডেষ্টিনি কোনজন ব্যক্তিৰ পৰামৰ্শমৰ্মে ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰা হৈছিল উত্তৰটো হৈছে এলেন অক্টেভিয়ান হিউম ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত গঠন কৰা হৈছিল উত্তৰটো হৈছে 1885 চনত 1885ত ইণ্ডিয়ান নেশ্যনেল আৰ্মি কোনে গঠন কৰিছিল ইণ্ডিয়ান নেশ্যনেল আৰ্মি সুভাষ চন্দ্ৰ বসুৱে গঠন কৰিছিল
ইয়াৰ পিছৰ প্ৰশ্ন ইণ্ডিয়ান নেশ্যনেল আৰ্মিক অন্য কি নামেৰে জনা যায় অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল আৰ্মিক আন এটা নামেৰেও আমি জানো সেইটো হৈছে আজাদ হিন্দ ফৌজ কৰিম নহয় মৰিম শ্লোগানটো কোনটো আন্দোলনৰ লগত জড়িত আছিল ডু অৰ ডাই এই শ্লোগানটো কোনটো আন্দোলনৰ লগত জড়িত আছিল উত্তৰ হৈছে ভাৰত ত্যাগ আন্দোলন ইয়াৰ পিছৰ প্ৰশ্ন কোন চনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট পাছ কৰা হৈছিল উত্তৰটো হৈছে 1935 অৰ্থাৎ 1935 চনত এই এক্টখন পাছ কৰা হৈছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আমি একেবাৰে শেষৰ প্ৰশ্নটোলৈ আহিছোঁ কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল উত্তৰটো হৈছে 1929 চনত 1929ত মনত ৰাখিব আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আকৌ এটি পুনৰ নতুন এটি ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিম আৰু ইমানতে মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ